নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম যে আপোনালোকৰ যদি ইউটিউবৰ পাছৱৰ্ড পাহৰি গৈছে, আপোনালোকৰ ইউটিউব পাছৱৰ্ড পুনৰবাৰ কেনেকৈ ঘূৰাই পাব পাৰি বা নতুন পাছৱৰ্ড কেনেকৈ থ'ব পাৰি আপোনালোকক মই ইয়াত দেখাম। পোনপ্ৰথমে আপোনালোকে যাব লাগিব গুগল প্লে ষ্ট'ৰলৈ। গুগল প্লে ষ্ট'ৰলৈ আপুনি অ'পেন কৰি লওক। প্লে ষ্ট'ৰত সকলো থাকে। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব জিমেইল চাৰ্চ কৰিব। ইয়াতে আপোনালোকে জিমেইল চাৰ্চ কৰিব। জিমেইল চাৰ্চ কৰাৰ পিছত আপোনালোকৰ আপডেট কৰিব দিব জিমেইলটো। মোৰ আপডেট কৰাই আছে, মই আপডেট নকৰোঁ, মই অ'পেন কৰিম। আপোনালোকে আপডেট কৰি দিব। আপডেট অপশ্যন এটা আহিব। আপডেট অপশ্যন অহাৰ পিছত আপোনালোকে আপডেট কৰা হোৱাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব। মই অ'পেনত ক্লিক কৰি দিম, অৰ্থাৎ অ'পেনত প্ৰেছ কৰি দিম, অ'পেনত টিপি দিম। টিপি দিয়াৰ পিছত মোৰ ছাইডত দেখিব, আপোনাৰ মোৰ চেনেলৰ লগতো দেখিব। চাৰ্চ ইন মেইল ছাইডত মানে ৰাইট কৰ্নাৰত আপোনালোকে চেনেলৰ লগ আহিব। আপোনালোকৰ চেনেলৰ লগত আপোনালোকে টিপি দিব। টিপি দিয়াৰ পিছত আপোনালোকে তলত দেখিব মেনেজ ইউৰ একাউণ্ট। আপোনালোকে কি কৰিব লাগিব, মেনেজ ইউৰ একাউণ্টত আপোনালোকে টিপি দিয়ক। টিপি দিয়াৰ পিছত অকণমান ল'ডিং হ'ব। ল'ডিং হোৱাৰ পিছত আপোনালোকে অন্য এখন পাৰ্ট খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে দেখিব ইয়াতে পাৰ্চনেল ইনফ'ত আপোনালোকে এবাৰ টিপি দিব। পাৰ্চনেল ইনফৰমেশ্যন টিপাৰ পিছত অন্য এখন পাৰ্ট খোল খাব। খোল খোৱাৰ পিছত আপোনালোকৰ প্ৰায় কাম সম্পূৰ্ণ হৈয়ে যাব। আপোনালোকে দেখিব পাৰ্চনেল ইনফৰমেশ্যন টিপাৰ পিছত আপোনালোকে দেখিব তলত পাছৱৰ্ড, যিটো আপোনালোকৰ যিটো পুৰণি পাছৱৰ্ড আছিলে তেতিয়া নেদেখায়। সেই পাছৱৰ্ডত আপোনালোকে এবাৰ টিপি দিব লাগিব। যিহেতুকে আপোনালোকৰ পাছৱৰ্ড পাহৰি গৈছে, নতুন পাছৱৰ্ড বনাব। অন্য এখন পাৰ্ট খোল খাব। টিপি দিয়াৰ পিছত ল'ডিং হৈছে অকণমান, ল'ডিং হোৱাৰ পিছত আপোনালোকে দেখিব যিহেতু আপোনালোকৰ পাছৱৰ্ডটো পাহৰি গৈছে, আপোনালোকে দেখিব তলত এটা ফৰগট পাছৱৰ্ড, লেফ্ট চাইডে ফৰগট পাছৱৰ্ডত আপোনালোকে টিপি দিয়ক। ফৰগট পাছৱৰ্ড টিপি দিয়াৰ পিছত অন্য এখন পাৰ্ট খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে দেখিব ইয়াত তলত ট্ৰাই এনাডাৰ আৱেট আপোনালোকে টিপি দিব লাগিব। যিহেতুকে আপোনাৰ পুৰণি পাছৱৰ্ডটো মনত নাই, গতিকে ট্ৰাই এনাডাৰ আৱেট আমি এবাৰ টিপি দিম। টিপি দিয়াৰ পিছত আপোনালোকৰ মোটামুটি কাম হৈ গৈছে। ট্ৰাই এনাডাৰ আৱেট আপোনালোকে টিপি দিয়ক। টিপি দিয়াৰ পিছত অন্য এখন পাৰ্ট খোল খাব। অকণমান ল'ডিং হ'ব। ল'ডিং হোৱাৰ পিছত আপোনালোকে দেখিব ইয়াতে দুটা অপশ্যন তলত ন' আৰু য়েছ দুটা অপশ্যন দেখিব। আপোনালোকে ন' আৰু য়েছ আপোনালোকে কি কৰিব লাগিব, ন' কৰিব নালাগে। আপোনালোকে যিহেতু পাছৱৰ্ডটো মনত নাই, আপোনালোকে য়েছ কৰি দিয়ক। ইয়াতে য়েছ কৰি দিয়ক। য়েছটো টিপি দিয়াৰ পিছত এখন অন্য পাৰ্ট খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে অকণমান ল'ডিং ল'ব। ল'ডিং লোৱাৰ পিছত আপোনালোকে দেখিব যে ইয়াতে ক্ৰিয়েট পাছৱৰ্ড আপোনালোকে নতুন এটা পাছৱৰ্ড ইয়াতে বহাই দিয়ক। যিকোনো এটা পাছৱৰ্ড আপোনালোকে ইয়াতে বহাই দিয়ক, কিন্তু ষ্ট্ৰং পাছৱৰ্ড হ'ব লাগিব আপোনালোকৰ। যেনেকুৱা আপোনালোকৰ লেটাৰ থাকিব লাগিব, নাম্বাৰছ থাকিব লাগিব, চিম্বল থাকিব লাগিব, সেনেকুৱা এটা পাছৱৰ্ড এটা বহাই দিয়ক আপোনালোকে ইয়াতে। বহাই দিয়াৰ পিছত আপোনালোকৰ সম্পূৰ্ণ কাম হৈয়ে যাব। আপোনালোকৰ নেক্সট পাৰ্ট এখন খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে নতুন পাছৱৰ্ড আপোনালোকে কি কৰিব লাগিব, লেটাৰ নাম্বাৰছ এণ্ড চিম্বল আপোনালোকে বহাই দিব। চ' আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। কাৰণ মোৰ টেকনিকেল ৰিলেটেড ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে বেল আইকনটো প্ৰেছ কৰিবই লাগিব। ধন্যবাদ, থেংক ইউ।